পৃথিৱীৰ সকলো কথা পাহৰি যোৱাটো সম্ভৱ, কিন্তু কাৰোবাৰ অহংকাৰ আৰু প্ৰতাৰণা পাহৰি যোৱাটো অসম্ভৱ। নিজৰ মান সন্মান ত্যাগ কৰি মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই। য'ত সন্মান নাই তাৰ পৰা নিজকে আঁতৰাই ৰখাটোৱেই ভাল। ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ প্ৰয়োজন। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু টকা দি কিনিব লগা হয়। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰাজধানী সৃষ্টি হ'ব পাৰে? ভাল মানুহ হ'বলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো কৰিবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট আৰু বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগিছে। প্ৰেম পৃথিৱীৰ আটাইতকৈ ধুনীয়া অনুভৱ। ই এক জটিল আৰু বহুমুখী যাক বিভিন্ন ধৰণে অনুভৱ কৰিব পাৰি আৰু বুজিব পাৰি। প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া গুণবোৰক খুচৰি থকা হয়, তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়। কাৰোবাক ভাল পোৱা বুলি ক'বলৈ সময় নালাগে, কিন্তু সেই ভাল পোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগিব। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।